आलादा रायजो खमथाफोर दाराय आरो कच राजबंसि हारिखौ एसटिनि सिनायथि होनांगौनि दाबियाव कच राजबंसि फरायसा आफाद आख्रासुआ सोमावसारदों। बाक्सा जिल्लानि सालबारि गबरदनानिफ्राय आनन्द बाजार थांनाय लामानि बखुवामारियाव मोनसे हानजा खालामनानै मिरु आरो रायजो सरकारनि हेंथायै आख्रासुआ गोख्रोङै सोमावसारो। आख्रासुनि मावथि सोद्रोमाफोरा हरनि समावनो आखाइ आखाइ टर्च लाइट लानानै गोख्रोङै सोमावसारो। मिथिनो मोननाय बादिब्ला पुलिसनि होबथानायावबो बे सोमावसारनायखौ हमथानानै लाखिनो हायाखै। सोमावसारनायनि गेजेरजोंनो बुंबावदों दि फैबाय थानाय समफोराव थाबैनो सुस्रांनायनि राहा लायाब्ला फिन गोख्रोङैनो सोमावसारबावगोन। আমার কোচ রাজবংশী ছাত্র সন্থাৰ তৰফৰ পৰা আমাৰ এটা কথা হ'ল আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছোঁ। চৰকাৰে আমাক প্ৰতাৰণা কৰি আছিল কাৰণে আমি ন্যায্য দাবী আজিলৈ পোৱা নাই। তাৰ কাৰণে আজি ৰাজপথত ওলাইছোঁ আৰু জোৰ সমদল হিচাপে মই ৰাজপথত ওলাইছোঁ। কিন্তু আমাৰ আজি দুৰ্ভাগ্যবশত আমাৰ চুঙাবাতি যিটো লাইট সেইটো আমাৰ এই চৰকাৰে চৰকাৰৰ তৰফৰ পৰা চুইচ কৰি লৈ গৈছে। সেইকাৰণে আমি ৰাজপথত এনেকে আন্ধাৰত ওলাইছোঁ। গতিকে এইখিনি আমি মোবাইল ফ্লেগ জ্বলাই তাৰপিছত আমি সমদলত ওলাইছোঁ। গতিকে আমাৰ কাৰ্যসূচী আমি পালন কৰিম। আমাৰ ন্যায্য দাবী আমি দাবীৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু কৰি যাম। আৰু যিমান দিনলৈকে আমাৰ দাবী পূৰণ নকৰিব সিমানলৈকে আমি জংগী আন্দোলন হিচাপে পালন কৰি যাম। দাবীসমূহ এবাৰ ক'বচোন। দাবীসমূহ ক'বচোন। কি দাবী আছে? দাবী আছে আমাৰ সদ্যহতে আমাৰ দাবী আছে কমতাপুৰ ২ নম্বৰ হ'ল আমাৰ জনজাতিকৰণ। আমি দীৰ্ঘদিন ধৰি জনজাতীয় আন্দোলন কৰি আছিলোঁ। কিন্তু আমাক এই দুই তিনিবাৰে হ'লেও প্ৰতাৰণা কৰিছে। জনজাতি আজি দিম কালি দিম কৈ তাৰপিছত আমাক আজিলৈকে প্ৰতাৰণাত ভোগাইছে। গতিকে আমি আৰু এই সহ্য আমি নকৰোঁ। আমাক আমাৰ অচিৰেই আমাৰ জনজাতি কৰিব লাগে। এই আগন্তুক নিৰ্বাচনৰ আগতেই আমাৰ জনজাতি নকৰিলে আমি আমাৰ ব্যৱস্থা আমি জোৰ কৰি হ'লেও আমি দাবী কৰি লৈ যাম। এইখিনি আমাৰ ক'বলগীয়া আছিল। ছাত্ৰ সন্থাই জোৰ সমদল কাৰ্যসূচী আজি আছিলে। কিন্তু প্ৰশাসনে আমাৰ কাৰ্যসূচীক বাধা দিছে। লগতে আমাৰ যিবিলাক জোৰ সমদলৰ সা সৰঞ্জাম আছিলে সেইকেইটা কাঢ়ি লৈ গৈছে। সেইকাৰণে আমি আজি উপায়বিহীন মোবাইলৰ ফ্লাছ জ্বলাই প্ৰগ্ৰাম কৰিবলৈ আমি ৰাজপথত ওলাই আহিছোঁ। আৰু চৰকাৰখনে যদি আমাক এনেকৈ বাৰে বাৰে প্ৰতাৰণা কৰি থাকে আৰু আমি গণতন্ত্ৰ দেশত গণতান্ত্ৰিক আন্দোলন কৰিব নোৱাৰোঁ, প্ৰশাসনে আমাক বাধা দিয়ে, এনেকৈ হ'লে চৰকাৰ আৰু বেছি দিন নিটিকে। আমি অসম আৰু ভাৰত চৰকাৰ সকীয়াই দিছোঁ। আমাক নিৰ্বাচনৰ সময়ত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কোচ ৰাজবংশী অধ্যুষিত অঞ্চলসমূহত আহি ডাঙৰ ডাঙৰ ভাষণ মাৰে যে কোচ ৰাজবংশীসকলৰ 90% কাম সম্পূৰ্ণ হৈছে জনজাতিকৰণ। লগতে 6 মাহৰ ভিতৰতে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ প্ৰদান কৰিব। কিন্তু এতিয়ালৈকে চৰকাৰখনে আমাক জনজাতিকৰণ তথা পৃথক কমতাপুৰ দাবী এতিয়ালৈকে আমাক প্ৰদান কৰা নাই। আৰু চৰকাৰখনক মই এই কাৰ্যসূচীৰ জৰিয়তে মই সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ যদি আমাক জনজাতিকৰণ তথা পৃথক কমতাপুৰ ৰাজ্য প্ৰদান নকৰে আমি ইয়াতকৈ জংগী আন্দোলন কৰিব বাধ্য হ'ম। আৰু বিজেপি হাতক কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। লগতে আমি আমাৰ যিবিলাক কোচ ৰাজবংশী অধ্যুষিত অঞ্চল আছে আমি ঘৰে ঘৰে সোমাই বিজেপি হাতক কাৰ্যসূচী কৰিম আৰু ইতিমধ্যে কৰিম। আৰু আমি এইকেইদিন ভিতৰতে আমি কাৰ্যসূচী হাতত ল'ম। সমাগত লোকসভা নিৰ্বাচনত আমি বিজেপি কেনেকৈ গাড়ীৰ পৰা ওফৰাব লাগে আমি সেই চিন্তা চৰ্চা আমি সৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই চিন্তা চৰ্চা কৰিম। আৰু আমি নিশ্চয় আমি এইবাৰ 2024 লোকসভা ইলেকশ্যনত বিজেপি চৰকাৰক আমি অসমৰ পৰা চিৰবিদায় দিম বুলি আশা আছে। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों। ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों। ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो।
लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा ASI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476 977 956 आव थोंजों सुलाद लानो हागोन।